Hi everyone, মই নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহিছোঁ আমি মেডিকেল আমাৰ খনচেঙৰ 1.5 বছৰীয়া বেজি আছিলে সেইটো কাৰণে ন কিছু কৰিলে না আছোঁ মাস্ক লৈ আছে ন বাইদেউ ভিডিঅ' বনাইছে আমি এতিয়া আহিলোঁ মেডিকেলত মানুহ আছে আৰু ইমান ভিৰ নহয় আৰু Hi friends, মেডিকেলৰ পৰা আহি পালোহি খনচেঙক খনচেং বেজি দিয়া হ'ল। এতিয়া অলপ তাইৰ গাটো গৰম হৈ আছে, জ্বৰ উঠিছে, সেইকাৰণে হোৱাইট নাথাকে লৈ থাকিবলগীয়া আছে এজনী। পিছত লৈ আছোঁ আৰু পিছত লৈ বহি আছোঁ। কঁকাল চকাল বিষ হৈ গৈছে একদম, উপায় নাই, নহ'লে খুব কান্দিছে, সেইটো কাৰণে লৈ আছোঁ আৰু কি কৰিব পাৰোঁ নোৱাৰোঁ আপোনালোকক দেখুৱাম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। যদি ভাল লাগে তেন্তে লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, এতিয়া অলপ পিছত আকৌ লগ পাই আছোঁ। যেনি আমাৰ খনচেং বেজি লৈ হাই বাইদেউ, মোৰ হাঁহা সৈতে বাইদেউ, মোৰ হাঁহা সৈতে সজাইছে, মোৰ হাঁহা সৈতে মই কোঠাটো সজাইছে। আজি মনটো ভাল লগা নাই, কিবা এটা মানে আখনে বেজি ল'লে জ্বৰ উঠিছে, মোক কান্দা ওলাই গৈছে। আকৌ লগ পাম দেই, বাই বাই। এয়া আমাৰ ভণ্টিয়ে গোটেই পাউদাৰ আনি গোটেইজনী ভূত নিচিনা হ'লগৈ। এইখিনি পেলাই দিয়া, ফু কৈ দিয়া, ফু কৈ দিয়া, ফু কৈ দিয়া, এইখিনি কৈ দিয়া।